এভৰিৱান মই সাগুপ্তা আৰু আপোনালোক সকলোকে মোৰ চেনেল ষ্টাইল উইথ সাগুপ্তালৈ স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ মিছোৰ পৰা বহুত ধুনীয়া ধুনীয়া কুৰ্তা সেট আৰু লগতে কুৰ্তাৰ কালেকশ্যনো সো লেটস গেট ষ্টাৰ্টেড প্ৰথম কুৰ্তা সেটটো হৈছে এইটো সম্পূৰ্ণ ব্লেক কুৰ্তা সেট হয় ব্লেকত হোৱাইট প্ৰিন্ট কৰা আৰু এইখিনিতে বুটামৰ ৱৰ্ক কৰা আছে লগতে ইয়াত এনেকুৱা ডিজাইন কৰা আছে বহুত ধুনীয়া হয় কুৰ্তা সেটটো গোটে গাতে এনেকুৱা প্ৰিন্ট কৰা আছে প্ৰিন্টটো বহুত ভাল লাগে বেকতো সেম প্ৰিন্টে কৰা আছে আৰু ফ্ৰন্টতো একে প্ৰিন্ট কৰা আছে ইয়াৰ পেনটো হৈছে এইটো ইয়াত বহুত ভাল ইলাষ্টিকত আহিছে বহুত টান ইলাষ্টিক হয় ঢিলা নহয় সহজতে আৰু প্ৰিন্টটো হৈছে এনেকুৱা পেন্টৰ এইটো এটা ষ্ট্ৰেট পেন্ট হয় এনেকুৱা আৰু প্ৰিন্টটো এনেকুৱা দেখিছে নেক্সট কুৰ্তা সেটটো হৈছে এইটো এটা মেৰুন কালাৰ কুৰ্তা সেট হয় ইয়াৰ ডিঙিত এনেকুৱা কাম কৰা আছে মানে এইটো এমব্ৰইডাৰী মেৰুন কালাৰত গ্ৰে কালাৰ এমব্ৰইডাৰী কৰা আছে এইটো কলাৰত আৰু এইখিনিতো এনেকুৱা এটা ডিজাইন আছে আৰু গোটেই বাকি কুৰ্তাটো প্লেন হয় মেৰুন কালাৰত বেক সাইডেও প্লেন হয় আগ সাইডেও প্লেন এইখিনিতে এমব্ৰইডাৰী কৰা আছে ইয়াৰ প্লাজোটো এইটো গ্ৰে কালাৰ মানে সিলভাৰ কি কম গ্ৰে কালাৰ গ্ৰে আৰু গ্ৰে কালাৰত আহিছে প্লাজো হয় এইটো এনেকুৱা প্লাজো পেন্ট এইটো বেছি ফ্লেয়াৰ থকা প্লাজো নহয় মানে ঠিকে আছে আৰু মানে মিডিয়াম সাইজৰ প্লাজো হয় ইয়াত এনেকুৱা ইলাষ্টিক আছে আৰু যোনটো তলত ইয়াৰ এমব্ৰইডাৰী ডিজাইন হয় হেতু এইটো একদম ইয়াত মেৰুন কালাৰ এমব্ৰইডাৰী ডিজাইন আছে আৰু তলতে ইয়াতে ফলছ যোনটো মিৰৰ হয় হেতু দি পেলাই এনেকৈ ৱৰ্ক কৰা আছে আৰু বাকি প্লাজো পেন্টটো বহুত ধুনীয়া নেক্সট কুৰ্তা সেটটো হৈছে এইটো এটা পিচ আছিলে মই মিছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কুৰ্তা সেটৰ পিচ আৰু আনি পেলাই চিলাই লৈছিলোঁ নিজৰ গাৰ ফিটিঙত ইয়াতে হোৱাইটত গ্ৰে কালাৰ আৰু ব্লেক কালাৰ প্ৰিন্ট কৰা আছে আৰু ডিঙিতে এই বস্তুটো কাম কৰা আছে ডিজাইনটো চমকি প্ৰিন্ট ডিজাইন দিয়া আছে আৰু বাকি এনেকুৱা গোটেই গাতে প্ৰিন্ট কৰা সিম্পল আৰু ইয়াৰ পেন্টটো এনেকুৱা পেন্টটো প্ৰিন্টটো বহুত ধুনীয়া ইয়াতে বগাত ব্লেক আৰু গ্ৰে কালাৰ এনেকুৱা ডিজাইন দিয়া আছে প্ৰিন্ট কৰা হয় বহুত ধুনীয়া আৰু ইয়াৰ দুপাট্টাখনো বহুত ধুনীয়া হোৱাইট কালাৰত হয় এছ কালাৰ প্ৰিন্ট কৰা আছে এনেকুৱা সৰু সৰু প্ৰিন্ট আছে লগতে এনেকুৱা ডাঙৰো ফুল প্ৰিন্ট আছে দুপাট্টাখন খুব সফট হয় ল'বলৈ বহুত নেক্সট কুৰ্তা সেটটো হৈছে এইটো এটা সম্পূৰ্ণ পাৰ্টি ৱেৰ কুৰ্তা সেট হয় মোৰ প্ৰাইচটো মনত নাই মই তলত দি দিম আৰু লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম এইটো অৰেঞ্জ কালাৰ কুৰ্তা সেট হয় ইয়াতে এনেকুৱাকৈ কাম কৰা আছে বহুত ধুনীয়া আৰু তলত এনেকুৱা কাম কৰা আছে এইযোৰ আপোনালোকে বিয়া নাইবা পাৰ্টি চাৰ্টি পিন্ধি যাব পাৰে এইটো পাৰ্টি ৱেৰ কুৰ্তা সেটে হয় বহুত ভাল বহুত ধুনীয়া হয় ইয়াৰ পেন্টটো এনেকুৱা ষ্ট্ৰেট পেন্ট বুলিও ক'ব পাৰোঁ ইলাষ্টিক আৰু গোটেই পেন্টটো প্লেন হয় তলত এনেকুৱা তলৰ অংশত এনেকুৱা ডিজাইন কাম কৰা আছে সেম যোনটো কুৰ্তাত আছিলে একে কাম কৰা ডিজাইনটো বাকি পেন্টটো প্লেন হয় আৰু ইয়াৰ লগত এখন নেটৰ দুপাট্টা আহিছে দুপাট্টাটো এনেকুৱা দুপাট্টাটো কালাৰ অলপ লাইট কুৰ্তা সেটযোৰৰ কালাৰতকৈ ইয়াতে এনেকুৱা বৰ্ডাৰত এনেকুৱা ডিজাইন দিয়া আছে এনেকুৱা ডিজাইন আৰু মাজে মাজে এনেকুৱা ফুলৰ ডিজাইন দিয়া আছে বাকি গোটেইটো নেটৰ হয় নেক্সট কুৰ্তা সেটটো হৈছে এইটো এটা ব্লেক কুৰ্তা সেট হয় এইটো সাইড স্লিট কুৰ্তা সেট হয় সাইড স্লিট কুৰ্তাবোৰ বহুত ভাল লাগে ইয়াতে হাতত এনেকৈ এমব্ৰইডাৰী কৰা আছে আৰু এইডোখৰ
আৰু ফ্ৰণ্টত এনেকৈ গোটেইটো এমব্ৰইডাৰী কৰা আছে বহুত ধুনীয়া কুৰ্তাটো আৰু এইটো হৈছে সাইড স্লিপটো বহুত ধুনীয়া আৰু বেকত এনেকুৱা প্লেন ফ্ৰণ্টত এমব্ৰইডাৰী বহুত ধুনীয়া কুৰ্তা সেটটো হাতটো 3/4 স্লিভছ হয় আৰু ইয়াৰ পেণ্টটো হৈছে এইটো এটা স্ট্ৰেট পেণ্ট হয় কিন্তু বেছি ফ্লেয়াৰ নাই এইটো একদম লেগিংছতকৈ অলপহে বস্তু মানে বহল এনেকুৱা পেণ্টটো তলত এনেকৈ এমব্ৰইডাৰী কৰা আছে যেনেদৰে ফ্ৰণ্টত আছিলে কুৰ্তাটোৰ সেম একেই এমব্ৰইডাৰী কৰা আছে গ্ৰীণ কালাৰ গোল্ডেন কালাৰ আৰু ৰেড কালাৰ এমব্ৰইডাৰী কৰা আছে আৰু বাকি গোটেইটো এনেকুৱা হয় নেক্সট কুৰ্তা সেটটো হৈছে এইটো আজিৰ হলটো প্ৰায়ভাগ কুৰ্তা সেট ব্লেকতে পৰিছে ইয়াৰ হাতটো এনেকুৱা আৰু ইয়াতে ফলছ মিৰৰৰ ডিজাইন কৰা আছে আৰু ইয়াত এইটো এনেকুৱা ৰাফল টাইপ ডিজাইনৰ হাতৰ ষ্টাইলটো আৰু ইয়াৰ ফ্ৰণ্টত এনেকুৱা এমব্ৰইডাৰী কৰা আছে স্কুৱেৰ টাইপত আৰু বাকি কুৰ্তা সেটটো প্লেন হয় ইয়াতে ৰাফল টাইপৰ ডিজাইন দিয়া আছে আৰু ইয়াৰ যোনটো পেণ্ট হয় সেইটো হৈছে শাৰাৰা পেণ্ট মানে এনেকুৱা গোটেইটো প্লেন আৰু তলত এনেকুৱা শাৰাৰা ষ্টাইলটো আৰু এনেকুৱা গোল্ডেন কালাৰৰ এমব্ৰইডাৰী কৰা আছে সৰু সৰুকৈ এনেকুৱা বাকি ইলাষ্টিক বহুত ভাল এইটো শাৰাৰা পেণ্ট হয় আৰু ইয়াৰ লগত যোনটো দুপাট্টা দিছে তাৰ দুপাট্টাখন হৈছে এনেকুৱা দুপাট্টাখন বহুত পাতল একোৱেই ইয়াৰ ৱেট নাই একোৱেই ওজন নাই মানে এক হাৱাতে উৰি যাব এনেকুৱা দুপাট্টা বহুত পাতল মানে ল'বলৈও মানে বহুত ভাল গাতে লাগি থাকে পৰি নাযায় কিছুমান আছে ন বাৰে বাৰে পৰি যায় ঠিক কৰি থাকিব লাগে তেনেকুৱা নহয় একদম পাতল আৰু ইয়াৰ যোনটো লেছ হয় সাইডত এনেকুৱা মানে গোটেই চাৰিও সাইডতে ব্লেক কালাৰৰ সাটিনৰ এনেকুৱা ৰিবন যোনটো হয় সেই বস্তুটো দি এনেকুৱা ডিজাইন দিয়া আছে লগাই দিছে এনেকুৱাকে বাকি দুপাট্টাখন পুৰা প্লেন হয় আৰু বহুত লাইট ৱেট হয় একদম লাইট ৱেট মোৰ দুপাট্টাখন বেছি ভাল লাগে আজিলৈ ইমানেই যদি মোৰ কুৰ্তা সেটৰ কালেকশ্যনবোৰ ভাল পালে মিছোৰ কালেকশ্যন ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবই যে কোনটো কুৰ্তা সেট বেছি ভাল লাগিলে কি কথা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই লাগিব সেইটো মেইন নহ'লে মই ভিডিঅ' কেনেকৈ পাব সকলো কুৰ্তা সেটবোৰ আৰু কুৰ্তাবোৰৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আজিলৈ বাই বাই